নমস্কাৰ, হীৰকজ্যোতি আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাটিকালি, জনসংখ্যা, সাক্ষৰতাৰ হাৰ আদি সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আলোচনা কৰিবলৈ ওলাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম ৰাজ্য অসমৰ কথা। অসমৰ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। জনসংখ্যা হ'ল ৩,১২,০৫,৫৭৬ জন আৰু অসমৰ সাক্ষৰতাৰ হাৰ হ'ল ৭২.১৯%। এইবাৰ আলোচনা কৰিবলৈ ত্ৰিপুৰা ৰাজ্যৰ কথা। ত্ৰিপুৰাৰ মাটিকালি হ'ল ১০,৪৮৬ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ৩৭,৭৩,৯১৭ আৰু ত্ৰিপুৰাৰ সাক্ষৰতাৰ হাৰ হ'ল ৮৯.২%। এইবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ নাগালেণ্ড ৰাজ্যৰ কথা। নাগালেণ্ডৰ মাটিকালি হ'ল ১৬,৫৭৯ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ১৮,৭৮,৫০২ আৰু সাক্ষৰতাৰ হাৰ হ'ল ৭৯.৫৫%। এইবাৰ আলোচনা কৰিবলৈ আহিছোঁ মিজোৰাম। মিজোৰামৰ মাটিকালি হ'ল ২১,০৮১ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ১০,৯৭,২০৬ আৰু সাক্ষৰতাৰ হাৰ হ'ল ৯১.৩৩%। এইবাৰ আলোচনা কৰিবলৈ আছোঁ মেঘালয় ৰাজ্যৰ কথা। মেঘালয় ৰাজ্যৰ মাটিকালি হ'ল ২২,৪২৯ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ২৯,৬৬,৮৮৯ আৰু সাক্ষৰতাৰ হাৰ হ'ল ৭৪.৪৩%। এইবাৰ আলোচনা কৰিবলৈ আছোঁ মণিপুৰ ৰাজ্যৰ কথা। মণিপুৰ ৰাজ্যৰ মাটিকালি হ'ল ২২,৩২৭ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ২৫,৭০,৩৯০ আৰু সাক্ষৰতাৰ হাৰ হ'ল ৭৯.২১%। এইবাৰ আলোচনা কৰিবলৈ ওলাইছোঁ অৰুণাচল প্ৰদেশৰ কথা। অৰুণাচল প্ৰদেশৰ মাটিকালি হ'ল ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ১৩,৮৩,৭২৭ আৰু সাক্ষৰতাৰ হাৰ হ'ল ৬৫.৩৮%। আৰু শেষত আলোচনা কৰিবলৈ ওলাইছোঁ ছিকিম ৰাজ্যৰ কথা। ছিকিমৰ মাটিকালি হ'ল ৭,০৯৬ বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা হ'ল ৬,১০,৫৭৭ আৰু সাক্ষৰতাৰ হাৰ হ'ল ৮১.৪২%।